আৰু যদি আপোনালোকে বিয়া পাতা নাই বিয়া পাতক আৰু তিৰুচলি ইয়াতে লৈ আহক ভাল জাগা আমিও আনিম কি কৰিবি আছে বিয়াখন পাতি কেনে তই এতে তিৰিচলি এতে লৈ আহ তই এতেই থাক তাৰমানে তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেজেছ ব্লগ আছাম তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম তো আমি আজি যাম অলপ ফুৰিব মানে কি বৰ্তমান মই অকলে আছোঁ লগত আৰু এটা যাব বৰ্তমান মই তাতে যাম তাক পিক আপ কৰিম তাৰপিছত আমি দুয়ো যাম আৰু ফুৰিব অলপ যাম তো আপোনালোকক দেখাব চেষ্টা কৰিম ক'ত ফুৰিব যাম কি কথা কি কাম তো চাই থাকক ভিডিঅ'টো হাই উল্লা নকৰাকৈ মনে মনে চাই থাকক তো বলক গাইজ যাৰে কৈ থাক ছালত আছি আপি চাব নাযাওঁ আমি হা আপি চাব নাযাওঁ আমি তো গাইজ আমি যাম আজি শুৱালকুছিৰ বস্ত্ৰ উদ্যানত যাম তো আগে পিছেও বহুতবাৰ গৈছোঁ ভাইও আছে লগত ইও গৈছে বহুতবাৰ কিন্তু আজি আমি ভিডিঅ'ৰ সৈতে এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম তো ব্লগটো চাই থাকক শেষলৈ তো বলক গাইজ যাই থাকোঁ লাহে লাহে আপি চাপি দেখা পামনে পাম মজা লাগিব এটা কথা কম মই কি হয় আমি যে আপি আপিকে থাকা আপি দেখা পাম না আপি দেখা পাম না এটা কথা কি জানা না চবৰো আপাগিলে এইটো চব থাকবই বেয়া স্বভাৱ নহয় আপি এটা দেখা পালি দেহা চকুত চামেই এইটো কোনো বেয়া পাই লাভ নাই মনটোৰ এটা সান্তনা পৰে গম পাইছা না চিষ্টাৰ পাই গালি জাল শুনি খাব সেইটো বেলেগ কথা তাই আছে তাই ATM দিছিলে কভাৰত ঘৰতে দিছে তাই আছে কিন্তু এনেই দেহা চকুত দেখিলিতো চাৱা যাবই নে এটা শান্তি পৰে এনেকৈ চাৱা যায় নে ভাল তো গাইজ আহি পালোঁ আমি বৰ্তমান ঘন্ম ইয়াতে অলপ ৰখলোঁ তাৰমানে তামাম পানী খাইছি এতিয়া পানী ওলাব আছে ইয়াতে পানী ওলাব ৰখছি কেনো হা কি খা কেনো ইমান পানী হে নাপায় তো গাইজ এতিয়া আমি বৰ্তমান লাহে লাহে যাই থাকোঁ মানে আন্ধাৰটো হৈছে আন্ধাৰটো হ'লে তাৰমানে ভিডিঅ'টো অলপ তাৰমানে অলপ বেয়া হৈ যায় সেইকাৰণে আমি পোহৰ থকাতে দেখাব চেষ্টা কৰিম তো এতিয়া যাই থাকোঁ লাহে লাহে তো অলপ গাইজ জাষ্ট আমি বস্ত্ৰ উদ্যান আহি পালোঁ তো ভিতৰত যাওঁ আমি তো ভিতৰত যাই আপোনালোকক দেখাই আছোঁ তো চাই থাকক ভ্লগটো তো এইটোৱে হ'ল বস্ত্ৰ উদ্যানৰ গেট আৰু ইয়াতে লিখা আছে 3 বছৰৰ পৰা 12 বছৰৰ ভিতৰত 10 টকা আৰু তাতকৈ ওপৰ হ'লে 20 টকা গেট পাছ তো গাইজ ভিতৰত সোমোৱাৰ আগত মানে টিকেট ল'ব লাগে 20 টকাকৈ এটাৰ 20 টকাকৈ তো আমি দুজন আছোঁ 40 টকা লৈছে তো গোটেইখিনি আমি মোবাইলেদি কভাৰ কৰাৰ আগত আপোনালোকক ড্ৰোন শ্বট দেখাইছোঁ তো চাই লওক ড্ৰোন শ্বটটো তো গাইজ ইয়াৰ ভিতৰত মানে এটা অডিঅ'টৰিয়াম আছে তো আমি ভিতৰে যাই দেখাই আছোঁ ইয়াৰে মানুহ নাই বুলি ভাবিছিলোঁ অহাৰ লগে লগে দগৰি মানুহ দেখিছোঁ সুধা তিৰটা দুখো আৰি এনে কিবা কৰি আছে ইয়াই কিনো কিবা বনাই আছে তো গাইজ ফাল্টু নহয় এনে অলপ ফাল্টু কৰিছোঁ অপমান কৰা নাই তো চাব পাৰে আৰু এইবোৰো চাব পাৰে আপোনালোকে ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে তো গাইজ চাব পাৰে এইটো পলু পকা বুলি কয় মানে কিবা খাই ইচ্ছা নেকি নাই দক তো গাইজ চাব পাৰে এইবোৰ তো ইয়াৰ ভিতৰে মানে এডাল গাছ এডাল কি গাছ বুলি কয়নো বটাটা বুলি কয় নেকি নাজানো আৰু তো গাইজ এডাল এনে বনাইছি আৰু অৰিজিনেল নহয় তো
যোনে যোনে জানা এডাল গছৰ নাম কি তো আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, মই নাজানো। তো গাইজ মই ভিতৰে সোমাৰ লগে লগে তাৰমানে এনেকুৱা তাৰমানে ধুনীয়া এটা সুন্দৰী চকৰি দেখা পাইছোঁ, কিন্তু আহি কেনে ফ্লপ খালোঁ। নহয় পুতলা আহিলা, মোৰ ভাল লাগছে, ভাল লাগছে। চাবি নেকি একবাৰ, দেখাম নেকি? চক খামে এনেকৈ অৰিজিনেল হাল পাই বনাই থৈ দিছি, লাষ্ট কৰিছিলোঁ ভাল লাগে হয়নে? তো গাইজ মানে কি ইয়াতে তাৰমানে সূতাবিলাক, আৰু এইটো কি বুলি কয় নাজানো, এনে আৰু অনুমান এটা যঁতৰ বুলি কয় চাগে। একেবাৰে পূৰা ৰিয়েল হান পায় এতিয়া, হয়নে নহয়? হয় বোলে মোক কৈছি। আৰু এইফালে মানে ঢেঁকী দি আছে, ঢেঁকী দিয়া চকৰিটো ভাল লাগছি। ঐ দে দে। আৰু এতিয়া তাৰমানে চাউল তাউল কিবা কৰি আছে আইতাই, আৰু এইফালেও আইতা আছে, আৰু ইফালে পাট মুগাৰ আছে, আৰু ইয়াতে আছে খুৰা। ঐ খুৰা কি কৰিছা? ঐ খাল বৈ আছা নেকি? দে দে ভালকৈ ববি। তো এইটোৱে হ'ল চকৰি, সেইটোৱে চকৰি, এইটোৱে চকৰি। অহাৰ লগে লগে চক খাই গৈছোঁ, ধুনীয়া এটা ডেভিড দিছে নাই দেখা হান পাইছিলোঁ। ফ্লপ খুৱাইছে ন? দে দে অ' মানুহবিলাক যাওঁ দে, আৰু আইতা খুৰা চব বাই বাই দিলোঁ, বেয়া চেয়া নাপাবি আৰু কিবা যদি ভুলতে কৈছোঁ যাৰে কৰি আৰু না কি? এই কি নাপায় কি কৈছা? দেই আৰু ক'ত যাবা চাবা? হ'ব হ'ব আহ, ভাল লাগিছে। গাইজ পিছফালে আছে দুটা আইতা, তাৰমানে সিহঁতে তামোল খুন্দি আছে। চকীটা বহুত ধুনীয়াকৈ বনাইছে, ভাল লাগছে চাই। তো আৰু আছে আপোনালোকক দেখাই আছোঁ, চাব পাৰে আপোনালোকে কি ধুনীয়া বনাইছে, চাব পাৰে। কেপি আইতা কেপি আছে নেকি? তেতিয়াৰ দিনতে কেপি আছিল নেকি? ইমান ভাল আইতা। দে দে আইতা ওপৰৱালা চকুৰ কৰে। এই তই কি তাৰমানে ইয়াতে কি কৰিব আহিছা? বিয়াখন পাতি কেনে তই এতে তিৰি চলি এতে লৈ আহ, তই এতেই থাক তাৰমানে। হা ইফালে মানে কি সৰু সৰু ল'ৰা ছোৱালী খেলা উমলা বস্তু আছে ইয়াতে। নাহে বান্দাৰ হ'ল চিকি তাতে, বান্দাৰ নৰা তই ন পাৰবি দেই। তাকে যাব লাগিব ন? পাঁচটা হয় আৰু কিবা চাবি নেকি? আৰু চাব লাগিছিল। উল্টা হাত দি, উল্টা হাত দিয়ে। একবাৰ, দুই, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, লাষ্ট ওৱান মোৰ নধৰে ৰ ফেটছ কম্বো ফেটছ। আয় মাইনা ঐ কি করছ? ওই কি হয়? পড়িম নেকি? তো গাইজ অলপ ফাল্টু করলো, ভাগার লাগিল। আর কি করবি আৰু ভাগাত ধরছি। আৰু গাইজ এটা কথা কওঁ, আহি কিবা বস্তু দেখছোঁ, নগাঁও কি দেখছোঁ আপোনালোকে হয়তো ফিল কৰিব পাৰা। মই কথা এটা কওঁ, কাৰোবাৰ যদি নতুনকৈ প্ৰেম হৈছে আহিব পাৰে ইয়াতে, অলপ লোকে চুকে প্ৰেম চেম কৰিব পাৰে ইয়াতে, মানে কি তাতে আছে, নেদেখাও এইগিলা বেয়া কথা না কি? আৰু যদি আপোনালোকে বিয়া পাতা নাই, বিয়া পাতক আৰু তিৰি চলি ইয়াতে লৈ আহক, ভাল জাগা। আমিও আনিম ভাবলোঁ তাৰমানে, আজি আনিব লাগব আনিমেই। তো গাইজ আহিব পাৰে একবাৰ। তো গাইজ অলপ সৰু ছোৱালীৰ ফিল লৈ চাওঁ না কি? আৰি ডক অলপ সৰু ছোৱালীৰ ফিল লৈ চাওঁ গাইজ। তো গাইজ এটা কথা কি জানা, যদিও ডাঙৰ হৈছোঁ অলপ সৰু চলিৰ নিচিনা থাকিব লাগে, অলপ মনটো শান্তি লাগে। তাৰমানে অলপ দুখত থাকিলেও সৰু চলিৰ নিচিনা অলপ ফিল কৰিবি। মই যেনেকৈ চাওঁ অলপ শান্তি লাগে। এদিন মই আৰু মই তিৰি আৰু মই চলি লৈ ইমাকে, কাৰণ ইয়াতে লৰাইলে কালৰ ধেমালি কৰিব পাৰি,
বিয়া চিয়া কৰি ল'ৰালিৰ নিচিনা অলপ ধেমালি কৰিম, ভাল লাগিব। তো আনিমেই ফিক্স, কথা দিলোঁ আপোনাক। এই তক সেই দুটা পিছাই কিনে হাঁহি আছে কৰি যাব তাকে চাই আছোঁ ৰ, চিনাকি নেকি সোধাও নেকি যাই কেনে। আজোচোন যাওঁ সুধি আহ। বৈছা ৰ, যদি ভাঙে 20 কেজি থাকান দে ভাঙি যাব। 20 কেজি হাতীৰ চানাতৰ নিচিনা 80 কেজি আছে তাৰ। ভাঙিল মই উঠাও দে, ভাঙিল ডাংকাচি। তো গাইছ লাহে লাহে সূৰ্য দেৱতা যাই আছে জমিনত দেখি, তো আমিও লাহে লাহে ঘৰত দেখি যাই থাকিম, মানে কি আন্ধাৰটো হৈছে সূৰ্য দেৱতা যিহেতু নোহোৱা হৈছে। তো এতিয়া অলপ টাইম বহিছোঁ, অলপ ভাগা জিৰিছোঁ, ভাগাত থৈছোঁ গাইছ। কিবা চাইছোঁ ৰ, ভাল লাগছে। তোৰ দেখি চা নাই দেই, মোৰ দেখি চাই আছে চাওঁ। মোৰ দেখি চাই দে হাঁহি আছে দেখিছেনে? বেয়া কথা দেই, এইগিলা গাইছ, এইগিলা বেয়া কথা, চাব লাগে, বেয়া কথা। গাইছ মানে কি অলপ বহিছোঁ, ভাল লাগছে, যাব ইচ্ছা জানাল পৰা মানুহ দেখা পায়, সুন্দৰ সুন্দৰ মানুহ, সুন্দৰ সুন্দৰ ল'ৰা ছোৱালী। তেতিয়া কি কৈছিলি তই? কি ঠগা আপি বুলি কৈছিলি, এতিয়া মানুহ আৰু ল'ৰা মাখা কোন পাই? কণ সৰু ছোৱালী ইয়াতে মাৰ্বল খেলাই আছে, গধূলি মাৰ্বল খেলি আছে। দে আৰু খেল ডিষ্টাৰ্ব নেদাও দে। লেটছ গো ব্ৰো। তো গাইজ এতিয়া আমি লাহে লাহে যাই থাকোঁ, এবাৰ দেৰি হ'ল তো অলপ গাইজ। তো গাইজ জাষ্ট ঘৰ আহি পালোঁ, মানে কি অলপ দেৰি হ'ল আহাত, তো মানে কি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো আজিৰ ভিডিঅ'টো এইখিনি, যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব, আৰু যোনে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, ডিছক্ৰিপশ্যনত যাই আপোনালোকে চাব, আৰু ফানি কিছুমান ৰিলচ বনাওঁ, তো ৰিলচবিলাক চাব পাৰে আপোনালোকে, আৰু ফ'ল' কৰি ল'ব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই, জয় অসম।